মৰমৰ মা, মৰম ল'বা। আজি বহুদিনৰ মূৰত তোমালৈ এখন চিঠি লিখিবলৈ লৈছোঁ। চিঠি তোমাৰ চাগে হাঁহিয়ে উঠিছে। আজিকালি যুগত চিঠিবোৰ বিলুপ্তিৰ পথত। তাতে আকৌ মোৰ কথাবোৰ তোমাক প্ৰত্যক্ষভাৱে ক'বলৈ সাহস গোটাব পৰা নাই। সেয়েহে চিঠিৰ মাধ্যমকে ল'লোঁ। যোৱাকালি এটা দুৰ্ঘটনা হ'ল। এদল মানুহে মোক আগুৰি ধৰি বৰ বেয়াকৈ মাৰিলে। মা, মাৰি থাকোঁতে তোমালৈ মনত পৰিছিল। তোমাক মা মা বুলি চিঞৰি মাতিছিলোঁ। কোনোবা এজনৰ কৃপাত যেনে তেনে বাচিলোঁ। এতিয়া মোৰ সৰ্বশৰীৰ বিষ। ক'ৰবাত উখহিছে, ক'ৰবাত ফাটি তেজ ওলাইছে। বেণ্ডেজ বান্ধিছোঁ, বিষৰ টেবলেট লৈছোঁ। মই বাৰু চোৰ নে ডকাইত? মোৰ অপৰাধ কি? মা, মই অপৰাধ কৰিছোঁ। মই অপৰাধী। নিজকে নিজে শেষ কৰি দিয়াৰ অপৰাধী। নিজক ধ্বংস কৰাৰ অপৰাধী। সেইবাবে মই শাস্তি পাইছোঁ। মা, তাতকৈ ভয়ংকৰ কথাটো কি জানা? মই কিবা এটা খাবলৈ লৈছোঁ। কেতিয়া ক'ত শিকিলোঁ গমেই নাপালোঁ। আজিকালি আকৌ আনন্দ ফূৰ্তিৰ মাজত বিষাক্ত বস্তুবোৰ সোমাই থাকে। নাখাওঁ বুলিও খাই দিওঁ। ব্যৱহাৰ নকৰোঁ বুলি কেতিয়া ব্যৱহাৰ কৰিলোঁ গমেই নাপালোঁ। এইবোৰ এতিয়া মোৰ অভ্যাসত পৰিণত হৈ গ'ল। মই নিচাসক্ত হৈ গ'লোঁ। মই এডিক্টেড। কথাবোৰ শুনি তুমি চাগৈ কান্দিছা ন মা? চিঞৰি চিঞৰি কান্দিছা। চকুৰ পানীৰে চিঠিৰ আখৰবোৰ নেদেখা হৈছে। মা, তোমালোকৰ আদৰ্শবোৰ, তোমালোকৰ আশাবোৰ মই হত্যা কৰি পেলালোঁ। মোক জানো তোমালোকে ক্ষমা কৰিব পাৰিবা? মা, মই এতিয়া এটা কথা ভাবিছোঁ। মই কাইলৈ যামগৈ, ঘৰলৈ যামগৈ, গাঁৱলৈ যামগৈ, তাতেই থাকিম। চহৰৰ জটিলতাতকৈ গাঁৱৰ সহজ সৰল বৰ ভাল। এতিয়াহে বুজিব পাৰিছোঁ পৃথিৱীখন কিমান জটিল। মই নতুনকৈ সপোন দেখিব বিচাৰোঁ। তোমালোকৰ আশা আদৰ্শবোৰ পুনৰুজ্জীৱিত কৰিব বিচাৰোঁ। সমাজৰ কাৰণে মই ত্যাগ কৰিব বিচাৰোঁ। মোক দেখিয়ে যদি 10জন সৎ পথলৈ আহে তাতেই মই সুখী হ'ম। নৱপ্ৰজন্মৰ বিপথে পৰিচালিত হোৱা সকলক সৎ পথলৈ অনাৰ দায়িত্ব আমাৰো আছে। তুমি মোক অনুপ্ৰেৰণা দিব লাগিব। তুমি মোক সহযোগ কৰিব লাগিব। তোমাৰ অবিহনে মই এইবোৰ একো কৰিব নোৱাৰোঁ মা। তুমি মোক সহায় কৰিবানে? তুমি সহায় কৰিব লাগিব মা। হাতখন বৰ বিষাইছে। মই আৰু লিখিব নোৱাৰোঁ মা। এটি তোমাৰ মৰমৰ সোণ।